Hello friends, welcome to my YouTube channel. একেজনী ব্লগাৰ চেনেল আপোনালোকক স্বাগতম কৰিলো। গৈ আছো আজি আমি নগাঁও। তো নগাঁৱত মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ গৈ আছো। তো এইখিনিতে অলপ ৰখিছো। ইয়ালে ভণ্টি আছে আৰু এই আগত আছে ট্ৰেইন। চাব পাৰে আৰু মানে এটা সুসু ব্ৰেক লৈছে আৰু এটা সবে মই কৰি আহিলো। তো এতিয়া চাব লাগে। তো চাই থাকক আগত কি হয় কি নহয় গোটেইখিনি দেখুৱাম আৰু মোৰ হাতত এটা বস্তু হৈছে আপোনালোকে চাওক এইবিলাক কি পা হৈছে গম নাপাওঁ মানে গৈ আছো আৰু তথাপিও গৈ আছো তো ৰাইট গাইজ এতিয়া যাবলৈ ওলালো খানা বনাই হলো এতিয়া একা ৰাস্তাৰে গৈ আছো যাই পালো আমি জোৰাবাদ তো এইফালে শ্বিলং যাই ফালে তো আমি যাম এতিয়া চিৰা নগাঁও ইয়াৰ পৰা আছে 112 কিলোমিটাৰ তো লেটছ সি ডাইৰেক্ট তাতে যাই লগ পাইছো তো গাইছ আধা দূৰ আহি পালো এতিয়া কি পাইছো ভালকে নাজানো তো আমাৰ গাড়ীত মানে ফাষ্ট ট্ৰেকখন নাই এতিয়া যে থাকে ফাষ্ট ট্ৰেকখন এইটো নাই তো এতিয়া আমি বনাই ল'বৰ কাৰণে ৰখিলোঁ আৰু এতিয়া তো ইয়াৰ পৰা আৰু অলপ দূৰ আছে যাব লাগে কৈ আছোঁ নগাঁও মৃত্যুঞ্জয় মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰ ধামাকা হ'ব ধামাকা তো গাইছ আহি পালোঁ টোল গেট প্ৰথমটো টোল ফাইনেলি এণ্টাৰ কৰিলোঁ এইটো ৰাস্তাত তো ইয়াৰ পৰা আৰু 1 কিলোমিটাৰমান যাব লাগিব তাৰপিছত পাই আছোঁ আমি মহামৃত্যুঞ্জয় মন্দিৰ পাৰ্কিঙৰ কাৰণে পূৰা মাতি থাকে আগত চাওকচোন চাওক কেনেকৈ মাতি থাকে চাওক এই আগৰ মন্দিৰটো চাওক তো গাইজ ফাইনেলি আহি পালোঁ তো এয়া এইফালে আছে দেখা পাইছে আপোনালোকে মহামৃত্যুঞ্জয় মন্দিৰ তো গাইজ ইয়াতে এটা দুৰ্গা মন্দিৰ মণ্ডপ পাতিছে কি দেখাইছোঁ নাজানো কিন্তু পূৰা ৰ'দ দি আছে মানে কৈ আছোঁ ভিতৰত এবাৰ তো ঢেৰ মানুহ হৈছে আৰু এইফালে কিবা পুখুৰী আছে This is next day. তো আজি লগৰবিলাক কটাই লগত আহিলোঁ এতিয়া গৈ আছোঁ আমি কি চাব আহিছোঁ খালি চাব গৈ আছোঁ তো এতিয়া অলপ ৰখি আছোঁ আৰু যাম আৰু পিছত তো চাই থাকোঁ আৰু তো গাইজ ফাইনেলি আহি পালোঁ আমি আৰু এনেকুৱাকৈ লগৰবিলাকৰ লগত এনজয় কৰিলোঁ আৰু আজি গোটেই দিনটো তো চাব পাৰে মানুহ কিন্তু এতিয়া কম হৈছে কিন্তু অলপ পিছত ঢেৰ মানুহ হ'ব চাওক মানুহ ঢেৰ মানুহ আৰু সেই ওপৰতো মানুহ আছে চাব এতিয়া
আৰু এতিয়া মূৰ্তিটো গাড়ীৰ পৰা নামাই আছে আৰু চাই থাকক কি হয় আইচ ব্ৰিজৰ মাজত চাওকচোন মানুহ বা পাহাৰে আৰু ইফালে চাওক তো গাইছ পুৰা মানুহ হৈছে তো এতিয়া ঘৰলৈ যাব ওলালোঁ তো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাষত দিব তো আজিৰ কাৰণে বাই বাই